নমস্কাৰ ৱৰ্ল্ড কুইক নলেজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আজিৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন হৈছে, কোনটো ঋতুত বায়ুমণ্ডলত আৰ্দ্ৰতাৰ পৰিমাণ সৰ্বাধিক হয়? অপশ্যন এ বসন্ত, অপশ্যন বি গ্ৰীষ্ম, অপশ্যন চি বৰ্ষা, অপশ্যন ডি শীত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বৰ্ষা। বৰ্ষাকালত বায়ুমণ্ডলত আৰ্দ্ৰতাৰ পৰিমাণ সৰ্বাধিক হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? অপশ্যন এ নৰ্মদা, অপশ্যন বি গংগা, অপশ্যন চি ব্ৰহ্মপুত্ৰ, অপশ্যন ডি গোদাবৰী। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গংগা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক পঞ্চনদীৰ ভূমি হিচাপে জনা যায়? অপশ্যন এ উত্তৰ প্ৰদেশ, অপশ্যন বি পঞ্জাৱ, অপশ্যন চি হাৰিয়ানা, অপশ্যন ডি জম্মু আৰু কাশ্মীৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পঞ্জাৱ। নেক্সট কুৱেশ্যন, কেনেধৰণৰ মাটি চাহ খেতিৰ বাবে উপযুক্ত? অপশ্যন এ আমলিক, অপশ্যন বি ক্ষাৰকীয়, অপশ্যন চি পলসুৱা, অপশ্যন ডি ৰেগুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আমলিক। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্যখন হৈছে? অপশ্যন এ মহাৰাষ্ট্ৰ, অপশ্যন বি অৰুণাচল, অপশ্যন চি পঞ্জাৱ, অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, ভাৰতৰ সবাতোকৈ খৰাং ঠাইখন হৈছে? অপশ্যন এ লেহ, অপশ্যন বি বাৰ্মাৰ, অপশ্যন চি জেইচালমেৰ, অপশ্যন ডি বিকানেৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লেহ। নেক্সট কুৱেশ্যন, প্ৰাকৃতিক ৰবৰ উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? অপশ্যন এ দ্বিতীয়, অপশ্যন বি তৃতীয়, অপশ্যন চি চতুৰ্থ, অপশ্যন ডি পঞ্চম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চতুৰ্থ। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহত বায়ু নাই? অপশ্যন এ বৃহস্পতি, অপশ্যন বি বুধ, অপশ্যন চি মংগল, অপশ্যন ডি ইউৰেনাছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বুধ। নেক্সট কুৱেশ্যন, শীতকালত খেতি কৰা শস্যৰ নাম কি? অপশ্যন এ জোৱাৰ, অপশ্যন বি বজাৰ, অপশ্যন চি ৰবি, অপশ্যন ডি ঘেঁহু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰবি। নেক্সট কুৱেশ্যন, মানুহৰ সৃষ্টি প্ৰথমে কোন মহাদেশত হৈছিল? অপশ্যন এ এছিয়া, অপশ্যন বি আফ্ৰিকা, অপশ্যন চি ইউৰোপ, অপশ্যন ডি ওচেনিয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি আফ্ৰিকা। নেক্সট কুৱেশ্যন, জনসংখ্যা হিচাপে পৃথিৱীৰ বৃহত্তম ধৰ্মীয় জনগোষ্ঠীটো কি? অপশ্যন এ ইছলাম ধৰ্ম, অপশ্যন বি খ্ৰীষ্টিয়ান ধৰ্ম, অপশ্যন চি হিন্দু ধৰ্ম, অপশ্যন ডি চীনদেশী লোক ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি খ্ৰীষ্টিয়ান ধৰ্ম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক।